হেল্ল' এভৰিৱান, কি খবৰ? আজি গুৱাহাটীত হৈছে ছেকেণ্ডটো দিন। প্ৰথমৰ দিনটোত কি কৰিলোঁ, ক'ত গ'লোঁ, কেনেকৈ আহিলোঁ চব দেখুৱালোঁ। আজি ছেকেণ্ডৰ দিনটো হৈছে গা চা ধুই মেলি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এয়া চিৰিয়াখানা চাবলৈ বুলি আহিছোঁ। টিকেটটো কাটি ল'লোঁ। টিকেটটো কটাৰ পিছত এইখন দেখিছে, ইয়াতে চব দেখুৱাই দিয়ে কোনফালে কি আছে, কোনফালে কি নাই, গোটেইখিনি মানে সম্পূৰ্ণকৈ আপোনালোকে তাতে বুজি মেলি চাব পাৰিব। আৰু আমি পূৰা টিকেটটো কাটি মেলি ভিতৰলৈ গৈছিলোঁ আৰু এজোপা চাওক ইমান প্ৰকাণ্ড গছ, আৰু এইখিনি চাওকচোন ইমান ধুনীয়া, একদম জীৱ জন্তুবোৰ ইমান ধুনীয়া ধুনীয়াকৈ থাকে নহয়। আৰু বহুত পাহাৰৰ ওপৰত থাকে আৰু তাত চাইনবোৰ্ডত লিখি দিয়ে মানে বস্তুটো নুচুবলৈ আৰু একো নোখোৱাবলৈ। তাত আৰু জিৰাফবোৰ আছিলে, বহুত দূৰত আছিলে, মানে ইমান ওচৰলৈ যাব নিদিয়ে, সেইটো কাৰণে ইমান ওচৰলৈ নগ'লোঁ। আৰু যি গৰম পৰিছে, একদম চব ভাগৰি মেলি শেষ হৈ গৈছে। আৰু এইফালে চাব পাৰে, ইয়াত পূৰা চৰাইবোৰ আছে, গোটেই চৰাইখিনি নাম চাম লিখি থোৱা থাকে, কিন্তু আধা আধি চৰাই নাই, আধা আধিহে আছে। ইয়াত যিমানখিনি আছে আপুনি গোটেই দিনটো ঘূৰিলেও মানে চিৰিয়াখানাখন আপোনালোকৰ শেষ নহয়। ইপাকতকৈ সিপাক, সিপাকতকৈ সিপাক, একদম মানে বাকিয়ে নাই। আৰু এইটো চাওকচোন, বান্দৰটো কি ধুনীয়াকৈ একদম খেলি মেলি আছে, যি জঁপিয়াই মেলি আছে। আৰু ইয়াৰ চাওক গোটেই পক্ষীখিনি মানে এনেকৈ সিহঁতি বন্দী কৰি থকা হয়। মানে এইটো হৈছে ইগলজনী কি ধুনীয়াকৈ আছে চাওকচোন, একদম চাই মেলি একদম সিহঁতক মানে দেখি মানে নাহোঁহে লাগিছে, কিন্তু আহিবই লাগিব। এইটো হৈছে শগুন, আৰু পূৰা শগুনটো চাওকচোন ওচৰৰ পৰা কি ধুনীয়া ধুনীয়াকৈ আছে, বাপৰে গোটেইখিনি। এজনী হৈছে ধনেশ পক্ষী, মানে প্ৰত্যেকৰে নাম মানে তাত লিখা থাকে, প্ৰতিটো চৰাই নামে, প্ৰতিটো জীৱ জন্তুৰ নামেই মানে তাত লিখা থাকে। আৰু ইমানেই আপুনি ঘূৰিব ন, একদম মানে গাত একো বল নাইকিয়া নিচিনা হৈ যাব। আৰু আমাৰ ভাগ্যটো ইমানে বেয়া আছিলে, আমি ৰাতিপুৱা ভাত চাত খাই যোৱা নাছিলোঁ। মানে ভাবিলোঁ কি চিৰিয়াখানা চাই মেলি গোটেইখন সম্পূৰ্ণ হ'ব, সোনকালে হ'ব, সেইটো কাৰণে ভাত চাত নাখাওঁ, ভাত আহি পিনে পূৰা খাম আৰু ৰুমত যাম বুলি ভাবিলোঁ। কিন্তু চিৰিয়াখানাখন চাওঁতে আমাৰ বহুত টাইম, মানে ৰাতিপুৱা 9টামান বজাত গৈছোঁ, কমেও 2-3 বজাত মানে তাৰ পৰা আহিছোঁ। আৰু শহাপহুকেইটা চাওকচোন ইমান ধুনীয়াকৈ শুই মেলি আছে। এইটো কাছটো চাওকচোন ইমান অকণমানিকৈ ভৰিকেইটা বগাব, বাপৰে দেখিছেনে? ইমান লাহে 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 অকণমানিকৈ বগাব। আৰু আমাৰ ভাইটিয়ে তাক দেখি ইমান হাঁহিছে। আৰু পূৰা তাৰ পৰা আহিলোঁ, মানে সেইডোখৰ জেগাৰ পৰা আকৌ বেলেগ এটা জেগালৈ আহিলোঁ। আৰু এইফালে এইটো চাওক কি ধুনীয়াকৈ একদম চৰি মেলি আছে। আৰু যোনফালে আপোনালোকে পক্ষীবোৰ যোনফালে আছে, সেইফালে চাইনবোৰ্ডখন লিখা থাকে, মানে কোনটো চাইডে কি আছে আপোনালোকে সেইটো চাইডে গ'লেই হ'ল, সেইটো চাইডে মানে চব দেখি যাব। আৰু এইটো মেকুৰীটো চাওকচোন কি ধুনীয়াকৈ ওপৰত শুই মেলি আছে। আকৌ এখন চাইনবোৰ্ড দেখিছে নহয়, আকৌ এইফালে আমি সোমাই গ'লোঁ, সেইখন চাইনবোৰ্ড চাই পিনে আকৌ সেইফালে সোমাই গ'লোঁ। প্ৰতিটো গলিত, প্ৰতিটো ৰাস্তাতে মানে এখন চাইনবোৰ্ড আছে। আৰু পূৰা পাহাৰৰ ওপৰত আছোঁ দেই আমি। আৰু এইটো হৈছে ভালুকটো চাওকচোন, একদম পূৰা কি বন খাই আছে। আৰু তাত যোনটো জন্তুৱে যি খায়, মানে তাত প্ৰত্যেকৰে নামটোহে লিখা থাকে। আৰু এইটো চাওক বাঘ, পূৰা একদম খাম বুলি আছে। আৰু গোটেইকেইটা এনেকৈ পূৰা বন্দী কৰি থৈ দিয়ে, ইমান তলা মাৰি থৈ দিয়ে, কিমান ডাঙৰ। আকৌ তাৰ পৰা আকৌ এটা জেগাত পাহাৰৰ একদম ওপৰলৈ উঠি গৈ থাকিব লাগিব, খটখটি বগাই আপোনালোকৰ আমনি লাগি যাবগৈ। তাতে এখন জুচৰ দোকান পালোঁ, জুচৰ দোকানটো কিবাকিবি খাই ল'লোঁ। আৰু এটা বাঘ দেখিছে নাই, এইটো একদম কি ভয় লগা দৃশ্যৰ ষ্টাইলৰ, ওচৰলৈ আহিলে যেন কামুৰি দিব, সেনেকুৱা ষ্টাইলৰ লাগে। তাত বেছি দোকান নাই, অকল দুখনেই আছে, কিন্তু দামো বহুত ধুনীয়া। আকৌ এবাৰ পাহাৰৰ তললৈ নামিছোঁ, ইবাৰ ওপৰলৈ উঠিছিলোঁ, এবাৰ আকৌ তললৈ নামিছোঁ। ভাইটি বহুত ভাগৰ লাগিছে। আৰু এইটো সিংহটো চাওকচোন কি ধুনীয়াকৈ শুই আছে। এবাৰ মানে চৰি দিলোঁ, নেজডাল জোকাৰি পিনে আকৌ তাতে শুই থাকিলে ৰিটাৰ্ণ। আৰু এইটো হৈছে বাঘ, পূৰা ডাঙৰ, মানে বহুত ডাঙৰকৈ মানে গিল চিল মাৰি পিনে সিহঁতক সুমিয়াই থৈ দিয়া হয়, যাতে সিহঁতি ওলাব নোৱাৰে। ইহঁতক মই এটা কথাই ভাবি আচৰিত লাগে, সিহঁতক খাওঁতে খানা মানে যিবোৰ বস্তু খায়, সেইবোৰ কেনেকৈ যে দিয়ে সিহঁতিহে জানে আৰু দেই। আৰু ভাইটিয়ে দেখা নাই কাৰণে পাপাই পূৰা দাঙি চবকে একদম দেখুৱাই মেলি দিছে। সি যিহেতু চাপৰ, সেইটো কাৰণে। আৰু এই চৰাইজনী চাওকচোন ইমান ধুনীয়াকৈ ওচৰতে ৰখি আছে। আৰু এইটো হৈছে শিয়াল, ইহঁতৰ শিয়ালৰ ঘৰকেইটা দেখিছেনে? আৰু একেৰাহে পানী পৰি থাকিবলৈ তাত এটা পাইপ দি থয়, সেই পাইপটোৱেদি একেৰাহে সিহঁতৰ গাত পানী পৰি থাকে। আৰু চবেই একদম মানে খোজকাঢ়ি ভাগৰ লাগি গৈছে, আৰু এটা জেগাত পূৰা বহি গৈছোঁগৈ। আৰু সেইদিনাখন ইমানেই গৰম, মানে ভাবিব নোৱাৰা গৰম। কিমান মানুহ আহিছে, কিমান মানুহ গৈছে মানে ঠিক নাই। আমি 2টামান বজাত গৈছোঁ, তেতিয়াও কিমান মানুহ আৰু আহি আছে ঠিক নাই। এইটো কেটলা পহুটো চাওকচোন।
আৰু ওপৰত বান্দৰকেইটাই যি ধুনীয়াকৈ খেলি মেলি আছে আৰু এইটো চাই একদম টিকলা বান্দৰ একদম মাকৰ ওচৰৰ কলৈকো নাযায় অকণমান জঁপিয়াব পৰা হৈছে আৰু তাৰ পৰা আহি আকৌ এখন চাইনবোৰ্ড ইয়াত আছে একদম দীঘল বস্তুবোৰ দীঘল মানে কি গম পাইছেই নহয় সাপ আৰু পূৰা প্ৰতিটো সাপৰ নামেই লিখা আছে এইটো চাওকচোন আৰু তাত এটা সৰুকৈ গাঁত আছে সেইটো কাৰণে কিছুমান মানে গাঁততো সোমাই আছে ধৰিব নোৱাৰি আৰু এইডোখৰতো বহুত আছে একদম লপালপকৈ আছে একদম ফাফৰে ধৰি মেলি অৱস্থা নাই আৰু ইয়াত সাপ চাবলৈ গৈ নিজৰ দৃশ্যটোহে দেখি পাইছোঁ দেখিছেনে যি ৰ'দ দিছে বাপৰে আৰু ইয়াতে আছে এনাকোন্দা মানে ইয়াতে আছে অজগৰটো আছে এইফালে ছাইডত অজগৰটো আৰু ইফালে এটা বগাকৈ সাপ আছে সেইটো নাম কি নাজানো পূৰা ধুনীয়াকৈ চাই মেলি আহিলোঁ তাৰপৰা আকৌ ৰিটাৰ্ণ আহিলোঁ মানে আৰু ক'ত কি আছে চাম বুলি আমি যথেষ্টখিনি বস্তুত চাব থাকিলে বুলিয়ে ক'ব লাগিব ইয়াতে আৰু বান্দৰ দুটাই ইমান ধুনীয়াকৈ মানে খেলি আছে সিটোৱে সিটোক জোকাই মেলি ইমান ধুনীয়াকৈ খেলি আছে যথেষ্টখিনি মানুহে মানে ইয়াৰ ওচৰত আহি পিনে সিহঁতক খেল চাই আছে চাওকচোন সিহঁতৰ খেলটো কিমান ধুনীয়া লাগে সিটোৰ পৰা সিটোৱে একদম মানে পূৰা খেলি আছে একদম তাতে পানী এখিনি উঠিছে পানীখিনিতো খেলিছেগৈ আৰু তাৰ ওচৰতে জিৰণি ল'বলৈ এখন সৰুকৈ টিকলা বাচ্চাবোৰে খেলিব পৰাকৈ এখন পাৰ্ক আছে আৰু পাৰ্কখনত মানে 14 বছৰ ওপৰৰ ল'ৰা ছোৱালীখিনি উঠিব দিয়া নাই তাতকৈ তলৰখিনিহে আৰু আমাৰ ডাঙৰ মানুহখিনিৰ কাৰণে সৰুকৈ একদম চকী তকী আছে তাতে বহিব পাৰি আৰু আমাৰ ভাইটি পূৰা খেলি আছে আৰু হেল্ল' হেষ্টাৰ খেলিছে কিবাকিবি খেলিছে আমি খেলিম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া চাইনবৰ্ডখন পঢ়িলোঁ একদম খেলিবও নাই পইচা ভৰিবও নাই হয় নহয় আৰু তাৰপৰা আৰু আকৌ ৰিটাৰ্ণ আহিলোঁ মানে আমাৰ বেগ চেগবোৰ ইয়াত দি থোৱা আছিলে তাৰপৰা আকৌ লৈ মেলি আকৌ ৰিটাৰ্ণ বাছত আমাৰ ৰুমলৈ বুলি যাবলগীয়া হৈছে কাৰণ গোটেই দিনটোতো তাত থাকিলে নহ'ব ন সেইটো কাৰণে আকৌ ৰিটাৰ্ণ তাৰপৰা গ'লোঁ আৰু গুৱাহাটীখন চাওকচোন অভাৰব্ৰিজ যাব কি ধুনীয়া লাগিছে চাৰিওফালে ইমানেই গাড়ী মটৰ ইমান বেছি আৰু যি গৰম আজি ভিডিঅ'টো ইমানে আছিলে চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব